হাই ইউটিউব ফ্ৰেণ্ডসকল, মই আজি আপোনালোকক এটা পঢ়াৰ বিষয়ে ক'ম। আপোনালোকে কিছুমান টিপ দিম আপোনালোকৰ বহুত সুবিধা হ'ব। প্ৰথম টিপটো হৈছে 1 টাইম ৰিডিং 10 টাইম ৰাইটিং। আপোনালোকে যিমান পাৰে লিখিব, লিখিলেহে ভুলটো শুদ্ধ হ'ব। আৰু আপোনালোকে যোনে যোনে ইংলিছ লৈছে গ্ৰামাৰত হয়তো বহুত টান পায়, কিন্তু টেন্সটো আপোনালোকে শিকিবই লাগিব। টেন্সটো একদম ইজি হয়। আপোনালোকে এখন গ্ৰামাৰ কিনিব, মডাৰ্ণ ইংলিছ গ্ৰামাৰ, তাতে বহুত কামত আহে। আৰু এবাৰ মেট্ৰিকৰ যোনে HCCL পৰীক্ষা দিব সিহঁতৰ এটা কথা ক'ব খুজিছোঁ, যদি আপোনালোকে পাছ কৰিব মন আছে তেতিয়াহ'লে আপোনালোকে এটা ভাল মন আৰু এটা বুদ্ধি লৈ লোৱা। তোমালোকে মুখস্থ নকৰিবা, বস্তুটো বুজি কাৰণে নিজে বনাই লিখিবা, তেতিয়াহ'লে তোমালোকৰ কোনো মাষ্টৰে নম্বৰটো কাটিব নোৱাৰে। এইটোৱে কৈ মই আজি তোমালোকৰ পৰা সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু শ্বেয়াৰ কৰক, আৰু এই ভিডিঅ'টো আপোনালোকে অদ্ভুত অসম ছাবস্ক্ৰাইব কৰিব। শুভকামনা ৰাখিছোঁ। হয়, মোৰ নামটো হৈছে কল্যাণৰঞ্জন চহৰীয়া আৰু মোৰ সহায়কাৰীও নাম হ'ল কল্যাণৰঞ্জন চহৰীয়া।